ফেচবুকৰ এঞ্জেল পৰি নহয়, এয়া কেৱল জলপৰি। আজি এইটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব কাল্পনিক জলপৰি আৰু বাস্তৱিক জলপৰিও। অকণমান সময় ধৈৰ্য ধৰি ভিডিঅ'টো চালে আপুনি গম পাব মই কিহৰ কথা কৈ আছো। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমে টুপিটো পিন্ধি লওঁ। মোৰ অৱস্থাটো দেখি গমেই পাব গৰমৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজনেই নাই। বাহিৰত 35 ডিগ্ৰী চেলচিয়াছ। বাপৰে কি তমময় ৰ'দটো একেবাৰে খাওঁ মূৰ্তি ধৰিছে। বেলিটো মূৰতে লৈ মই মোৰ BMW খন লৈ পুখুৰী সিঁচিবলৈ বুলি ওলালো। গাঁৱলীয়া ঠাইত AC বাহনি তলবোৰেই। কিন্তু এটা কথা, জলচৰ উভচৰ সৰীসৃপ সকলোকে লগ পাব। হাবি বননিবোৰ নেওচি বলক এতিয়া আমাৰ ঘৰৰ ওচৰৰ ল'ৰাকেইজনে পুখুৰী সিঁচি আছে। ময়ো অংশগ্ৰহণ কৰো। তললৈ মূৰ কৰি দেখিছো মোৰ চোন চাহটো গায়ব হৈ গ'ল। মোবাইলত সময়টো চাইহে গম পাইছো ভৰ দুপৰীয়া 12টা বাজিছে। পথাৰৰ পানী বহুত গৰম। মাছবোৰ চাগে পুখুৰীতে সোমাই আছে। অনাগত বিধাতা প্ৰত্যুৎপন্নমতি যত ভৱিষ্যতক চিন্তি আমি আটাইকেইটাই নেৰানেপেৰাকৈ লাগিলো। মোৰ থপৰাটো বাদ দিয়ক, পৰিৱেশটো চাওক। ধুনীয়ানো কিয় হ'ব লাগে, ছোৱালী পাবৰ কাৰণেহে। কপালত থাকিব লাগিব বুজিছে, কপালত থাকিব লাগিব। যদি কপালত থাকে হাতৰ ৰেখা ভগা চিগা হলেও ছোৱালী ঢপলিয়াই আহিব। ছোৱালী থপৰা চাই নাহে, হবৰ দিন পৰিলে কুকুৰেও মৈ টানিব। বাৰু সেইবোৰ বাদ দিয়ক, পুখুৰীত এটা দুটাকৈ মাছ দেখিছো। কপালত থাকিব লাগিব বুজিছে, কপালত থাকিব লাগিব। বাস্তৱত জলপৰীজনীক লগ পাবলৈ এনেকৈ পুখুৰী সিঁচিব লগা হয় আৰু কাল্পনিকজনীক কাল্পনিকজনীক লগ পাবলৈ দুপৰীয়া পুখুৰী সিঁচি গৰমে গৰমে মাছকেইটা খাই সন্ধিয়া 6 বজাত মেলালৈ বুলি ওলাই আহিলো। মেলাখন হৈ আছে দেৰগাঁৱৰ স্মৃতি পথাৰত। গোলাঘাট ফালৰ পৰা আহিলে মোৰ আঙুলিৰ পোনে পোনে আগলৈ দেৰগাঁৱৰ চাৰিআলি পাব। বলক এতিয়া মেলালৈ সোমাই যাওঁ। সোমাই আহিয়ে ফাষ্ট ফুডৰ ইমান ধুনীয়া ধুনীয়া দোকানবিলাক আছে। মই কিন্তু খাবলৈ একদমেই অপাৰক। ফাষ্ট ফুডৰ দোকানবিলাক দেখাই ভাল পাওঁ, কিন্তু খাই হলে মই একদমেই বেয়া পাওঁ। বলকচোন 10 টকীয়া টিকটটো কাটি ভিতৰলৈ সোমাই যাওঁ। পাণ এটাৰে মুখখন মিঠা কৰি লওক। এই লাজকুৰীয়া ল'ৰাটো মানে আপোনালোকৰ মৰমৰ চাই বয় কেমেৰাৰ সন্মুখত আহিবলৈ ভয়ে কৰে। কিন্তু আপোনালোকে যিমানে মৰম দিব, যিমানে ছাপোৰ্ট কৰি যাব, সিমানে লাজ ভয়বোৰ ভাগি যাব। এইটো মটকা কোৱা, টিকটৰ মূল্য 80 টকা। এনেকুৱা দুঃসাহসিক খেল ময়ো নাচাওঁ, আপোনালোকেও চাব নালাগে দিয়ক। ঘৰত যদি কোনোবাই ট্ৰাই কৰে তেন্তে সঁচা অৰ্থত মটকা কোৱা হৈ যাব। পিছে ৰ'ব ছোৱালী মখাই মোক বেয়াই পাব। ইমান ধুনীয়া ধুনীয়া ইয়েৰিং বিলাক আছে, মই যদি নেদেখাওঁ তেন্তে মোক আনফল' কৰি দিব। আৰু এই কণমানি কেইটাকো যদি মই নেদেখাওঁ তেন্তে মোৰ পাপ লাগিব। আটাইকেইটা বেলেগ বেলেগ ঠাইৰ পৰা আহি ইয়াতে চিনাকি হ'ল, ইয়াতে পাৰ্টনাৰ বনাই ল'লে আৰু এতিয়া এৰি যাবই নোখোজা হ'ল। ইহঁতৰ পৰা আমি শিকিব লাগে। হঠাতে চিনাকি হৈ ইটোৱে সিটোৰ বন্ধু হৈ গ'ল আৰু নিস্বাৰ্থ মৰম দি যাবৰ পৰত মৰ্মাহত হৈ ৰ'ল। জলপৰি চাবলৈ 100 টকাৰ টিকট কাটি ললো আৰু নামৰ লগত কিবা সম্বন্ধ আছে নে কি নাজানো। বৰষুণো আহিল আৰু ফূৰ্তিতে ময়ো নাচি গলো। ভাবিছিলো জলপৰি থকা একুৰিয়ামটো বহুত ডাঙৰ হ'ব, কিন্তু ভবা মতে নহয়। ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। এনেকৈ জলপৰিক চুমা এটা দি মই উভতিলো। জ্বলিব নালাগে দিয়া, মাজত গ্লাছ এখন আছে।